অন্ধকাৰ যিমানেই গভীৰ নহওক কিয়, এটি সৰু পোহৰে এই অন্ধকাৰ দূৰ কৰিব পাৰে। নমস্কাৰ। আজি পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলী হিন্দু ধৰ্মৰ লোকসকলৰ এক অন্যতম প্ৰধান উৎসৱ। পোহৰৰ উৎসৱ দীপাৱলী। অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ জয় হোৱাত উদযাপন কৰা হয় এই দীপাৱলী। এই দিনটোত সকলোৱে ঘৰত চাকি বন্তি জ্বলাই চৌপাশ পোহৰাই তোলে। উত্তৰ ভাৰতত এই উৎসৱ ৰাক্ষসৰ ৰজা ৰাৱণক পৰাস্ত কৰি ভগৱান ৰামচন্দ্ৰই উভতি অহাৰ দিন হিচাপে উদযাপিত কৰা হয়। আনহাতে দক্ষিণ ভাৰতত ৰাক্ষস নৰকাসুৰৰ বিৰুদ্ধে ভগৱান শ্ৰীকৃষ্ণৰ বিজয় দিন হিচাপে এই উৎসৱ উদযাপন কৰা হয়। ধনতেৰাজৰ পৰা আৰম্ভ কৰি এই 5 দিন সময় দীপাৱলী উদযাপন কৰা হয়। দীপাৱলী হৈছে পৰিয়ালৰ সকলো একত্ৰিত হোৱা, পৰম্পৰাৰ বান্ধোন শক্তিশালী কৰা, ইজনে সিজনক শুভেচ্ছা জনোৱা। এই পোহৰৰ উৎসৱ দীপাৱলীৰ পবিত্ৰ ক্ষণত আপোনাৰ পৰিয়ালটোলৈ জনাইছোঁ মোৰ তৰফৰ পৰা আন্তৰিক আৰু অলেখ অযুত শুভকামনা। ধন্যবাদ।